আজি আমাৰ লগত কোন কোন আছে? আজি আমাৰ লগত অদিতি আছে, অৰ্পণ আছে। বিহু খাবলৈ মাতিছিলো। আজি হেৰা এইটো বস্তুৱে ভাত খোৱাছো। মুগা এইটো বহুত দিনৰ মূৰত ভাত একেবাৰে ভাতৰ কাহিনীৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। ডেইলি ভ্লগ এটা বনাওঁ বুলি ভাবিছোঁ। পাহৰিব হয় আৰু বহুত দিনৰ মূৰত। আৰু এইফালে চবেই ভাত খাই আছে। ভাত খোৱাৰ পৰা আজি ষ্টাৰ্ট কিয় কিয় খাইছা ভাত? এইফালে আন্দা আছে, আন্দা, তিতা কেৰেলা আছে, এইফালে তিতাকেৰেলা, বেঙেনা চাটনি, এইফালে বিলাহী চাটনি, লগত ভোট জলকীয়া, এইফালে এইটো কি শাক আছিলে? কলমৌ শাক আছে, এইফালে জলকীয়া আছে, বি জলকীয়া আছে, এইফালে পুঠি মাছ। সেয়াই আৰু পুৰা বহুত কিবা কিবি। আৰু এইফালে আমাৰ মায়ে খাই আছে। আমি চবেই এতিয়া এনেকে গৰম যিহেতু তলত বহি বহি ভাত খাইছোঁ আৰু তলত বহি ভাত খাই ভাল লাগে, কমফৰ্টেবল। আৰু বাকী আৰু আজি ভ্লগটোত আমি ডেইলি ভ্লগ হিচাপে কিবা এটা দেখাম। দিনটো কেনেকৈ কি হয় আপোনালোকে ভ্লগটো একদম শেষলৈকে চাওক। চাই থাকক, আমি এতিয়া ভাতটো খাই থাকোঁ। এইফালে এতিয়া কাপোৰ ধুব লৈছে। এতিয়া কাপোৰ ধুব ধুনীয়াকৈ। ইয়াতে মোবাইলটো কেলৈ লৈ আহিছে? মোবাইলটো লৈ আহিছোঁ, মই লৈ আহিছোঁ কথা লৈছে এতিয়া কাপোৰ ধুব। আজি বহুত বেছি টানকৈ দিছে ৰ'দটো চাওক না, কিমান ৰ'দ দিছে। পূৰা বাহিৰত ৰ'দ, পূৰা ৰ'দ পৰি আছে। বাহিৰত ওলাব নোৱাৰা হৈ আছে। এতিয়া ধুনীয়াকৈ কাপোৰ চাপোৰ ধুব ভাবিলোঁ। আজি যিহেতু ডেইলি ব্লগ, এইবিলাককে দেখাব লাগিব। আপোনালোকে বহুতে কয় ব্লগ দিয়ে এৰিলে দেখাব, ডেইলি ব্লগ দেখাব, ঘৰত থকাই দেখাবচোন। সেইকাৰণে ভাবিলোঁ দেখাই দিওঁ। আজি ব্লগ এটা বনাই দিওঁ বুলি ভাবিলোঁ ন। এতিয়া পানী আছেনে? মই অকণমান হেৰি কৰি হেল্প কৰি দিওঁ। দিয়া পানী লৈ যাওঁ নে ইয়াৰ পৰা? তাতো ওলাব, কিন্তু তাত আকৌ হেৰি, তাত মানে শ্ল'কে ওলাই নাই। একো নহয়, অকণ ভাত থাকিলে। কাপোৰ চাপোৰ ধুলোঁ, কাপোৰ চাপোৰ ধুই একদম ভাগৰ লাগি গ'ল। এতিয়া ভাবিছোঁ মুখখন ফেচ ৱাছ কৰি লওঁ ধুনীয়াকৈ। আৰু মই এতিয়া ফেচ ৱাছ ব্যৱহাৰ কৰি আছোঁ স্কিনাৰ। এই স্কিনাৰ ফেচ ৱাছটো মানে বহুত বেছি ভাল হয়। মই মানে ইউজ কৰি ৰিজাল্টটো পাইছোঁ বহুত। এতিয়া মই আপোনালোকক লগাই দেখাম দেই। চাওকচোন, আপুনি ফেচ ৱাছখিনি চাওক, কিমান বেছি ধুনীয়া কালাৰফুল। আৰু ৰঙা, নীলা, সেউজীয়া এইবোৰ ধেৰ কিবা কিবি ওলাইছে। এতিয়া মই ঘঁহিম। পানী অকণমান তিয়াই লওঁ, নহ'লে মানে মোৰ ভাল নালাগে পানী নলোৱাকৈ লগালে। বহুত বেছি ভাল হয়। আৰু ইয়াৰ লগত এটা ক্ৰীমো আহে, মানে অলপ কম্ব টাইপ। আৰু এইটো ফেচ ৱাছ ইউজ কৰিলে সেই ক্ৰীমটো ব্যৱহাৰ কৰিব লাগে। আৰু সেই ক্ৰীমটো মই আপোনালোকক ব্যৱহাৰ কৰোঁ, দেখুৱাই দিম মানে। ধুই লওঁ, ইয়াতে ধুৱাওঁ। যাবলৈ মন যোৱা নাই আকৌ বাছো, ইয়াতে ধুই লওঁ। বহুত বেছি ফেনাই দেই। আৰু মই গা ধুই হোৱাৰ পাছতে, যিহেতু মই এটা ক্ৰীম ব্যৱহাৰ কৰোঁ বুলি কৈ আছিলোঁ আপোনালোকক, ফেচ ৱাছ কৰোঁতে, ফেচ ৱাছ কৰাৰ পিছত এইটো ক্ৰীম ব্যৱহাৰ কৰোঁ। আৰু এই ক্ৰীমটোৰ নাম হৈছে OCVA। তো আপোনালোকে ভালকৈ চাই লওক, ধুনীয়াকৈ আপোনালোকে নামটো চাই লওক দেই। ধুনীয়াকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু বাকী মই এতিয়া লগাম গা ধুই তাৰপাছত। সেইটো এদি ফেচ ৱাছ কৰাৰ পাছত এইটো লগাব লাগে মানে। আৰু মই বহুত বেছি ভাল ৰিজাল্টো পাইছোঁ, বহুত। অ' মাই গড, গোটেইখিনি এইটো লগোৱাৰ পৰা নাইকিয়া হৈছে না? নাইকিয়া হৈছে। আগতে মোৰ মুখত মানে সৰু সুৰাকৈ হ'লেও বহুতখিনি গুটি আছিলে, এটা দুটাকৈ হ'লেও। আৰু এতিয়া সেইকণো মানে নাইকিয়া হৈ গৈছে। চ' বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ মই। গোটেই মুখখনত সানি লোৱা। বহুত বেছি ভাল হয়, আপোনালোকে ল'ব পাৰে। এই প্ৰডাক্টটো মানে দুইটা একেই আৰু কম্বৰ নিচিনা। দুইটাই লিংক পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত পাই যাব, যদি কোনোবাই বিচাৰে ইউজ কৰিব কাৰণে। আৰু যদি আপোনালোকে কোনোবাই বিচাৰে, তেনেহ'লে মানুহজনে কৈয়ে দিছে। আপোনালোকে যদি ইয়াক অৰ্ডাৰ কৰিব বিচাৰে, তেনেহ'লে লিংক আমাৰ পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত পাই যাব। এতিয়া মুখখন চাই লওক, বহুত বেছি ধুনীয়া হয়। সকলোৱে ক্লিন, ঘঁহিব পাৰে। স্মুথ লাগে, পূৰা স্মুথ ক্লিন। আৰু ইয়াৰ নামটো হৈছে OCVA। ৰ'বা, মই অলপ ফ'কাছ কৰি দিছোঁ, ধৰি থাকা। এইটো OCVA দেখিছেনে? পূৰা আলু ৰ'দত দিছে। এইখিনি ঘৰৰ আলু আছিলেনে? কিহৰ কিনা? এইখিনি কিনা আলু হয়, ৰ'দত দি দিছে। এক লগত 50 কেজি আছিলে। পূৰা ধুনীয়াকৈ ৰ'দত দি দিছে, বেয়া হৈ যাব বুলি।
এফালে দেখিছেনে? আৰু এতিয়া আমি আহি গ'লোঁ বিশালত বস্তু অকণমান ল'বৰ কাৰণে। এফালে লৈ আছে পূৰা। এতিয়া ধুনীয়াকৈ আমি আহিলোঁ বিশালৰ পৰা। বিশাল যাওঁতে ভিডিঅ' কৰিব নহ'লে পলককৈ গুচি গ'লোঁ। তাৰপৰা এইটো দেখাই দিওঁ বুলি ভাবিছোঁ, যিহেতু ডেইলি ভ্লগ, সেইকাৰণে যি যি হয় আজিৰ দিনটো সকলোখিনি দেখাম ভাবিছিলোঁ। এতিয়া কি আনিছা? মেট কেইখনমান আনিছোঁ। সেইদিনা আনিলোঁ বাৰু, কিন্তু এতিয়া ঘৰতে মানে মেটৰ বহুত বেছি প্ৰয়োজন হৈছে। মেট কেইখন আনিছা? এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন। এনেই আৰু সৰু সুৰা বস্তু কেইটামান আনিলে। ঝাৰু এটা, এনেই আৰু কেইটামান বস্তু আনিব গ'লোঁ। এইটো লাইটাৰ। এই বিস্কুটটো আৰু সেইটো ভাঙি যাব হা, থৈ দিয়া। এই ভুজিয়াটো ভাগি যাব। ভুজিয়াটো ভাগিলে কম হ'ব। এইটো আকৌ কোমল যে, ৰাস্কিট। এইটো কিমান ল'লে বাৰু? 55 টকা নি? ভগা নে? মই গোটাই আনিছিলোঁ, অকণমান ভাঙিলে লওঁতে মানে। থৈ দিয়া যোৱা। তাৰপিছতে আৰু সৰু সুৰা বস্তু। আৰু এতিয়া আমি ধুনীয়াকৈ চানা বনালোঁ। চানা বনাই দুইজনে চানা খাই আছোঁ। পিঁয়াজ পুৰা ৰ ভিতৰত দিছোঁ। পিঁয়াজৰ আলু দিছোঁ, পিঁয়াজ দিলোঁ, এইফালে তেল দিলোঁ। চানা অলৰেডি আমি কিনি আনিছিলোঁ 20 টকা। 20 টকা কিনি আনিছিলোঁ, আকৌ এক্সট্ৰা তিয়াই থোৱা আছিলে ঘৰৰ, আৰু তিয়াই মেলি তাত দি দিলোঁ। সৰহ কৰি মেলি এতিয়া 3জনে খাইছোঁ। অঁ ঢালি লওক। মানে অথনি ভাল লাগিছে নাই? ঢালি দিলে মই ভাবিছোঁ ইমান চানা নিদিয়ে নহয় 20 টকা। পুৰা ভাত। এতিয়া আজি আমি ক'ত যাম? ক'ত যাম? NSPC। আৰু আজি আমাৰ লগত কোন কোন আছে? আজি আমাৰ লগত অদিতি আছে, অৰ্পণ আছে। বিহু খাবলৈ মাতিছিলোঁ। আজি এইটো বস্তুৱে ভাত খোৱাইছে। এইটো আৰু এতিয়া আমি আহি আছোঁ NSPC। ধুনীয়াকৈ ওলাই মেলি ল'লোঁ, অথনি ভাত খোৱা দেখাইছিলোঁ। আৰু এতিয়া গোগামুখ আহি পাই গ'লোহি ন। গোগামুখ পাৰ হৈ আহিলোঁ, মেইন টাউন পাৰ হৈ আহিলোঁ। অকণমান বৰষুণ দিছে দেই। ইয়াত গ্লাছখনত দেখিছে নহয়, অলপ বৰষুণ দিছে। আৰু আজি আমি NSPC ফাৰ্ষ্ট টাইম গৈ আছোঁ। লোকেশ্যন চিনি নাপাওঁ। আগে আমাৰ লগৰ এজন গৈছে, আমি পইচা গৈছোঁ। আৰু লগতে আমাৰ ভাইটি এজন আহিছে, দেখাই দিয়া। আমাৰ মুনিয়াও মাও আহিছে লগত। আৰু অৰ্পণহঁত বেক চাইডৰ গাড়ীখনত আহি আছে, আমি মাজত আহি আছোঁ। আৰু NSPCত মানে তাত মানে অকণমান পাহাৰীয়া বুলি কোৱা শুনিছোঁ। আজিলৈকেতো গৈ পোৱা নাই। তাত বৰষুণ দিব পাৰে দেই। দিলেই অলৰেডি বৰষুণ দিলেই। যিহেতু পাহাৰীয়া জেগা, সেইটো কাৰণে বৰষুণটো য'তে ত'তে পাম চাগে। বাকী আপোনালোকে চাই থাকক। আৰু এইফালে আহি মেইন পইণ্ট পাই গ'লোহি, মেইন লোকেশ্যন। পূৰা ধেমাজিৰ পৰা আহি এইটো কি পৰে মই গম নাপাওঁ ডিষ্ট্ৰিক্টটো। আজি প্ৰথমবাৰ আহিছোঁ। চাওক ৰ'বা দেখাই দিওঁ। কেনেকুৱা লাগিছে? আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। ফাৰ্ষ্ট টাইম আহিছে তো। ফাৰ্ষ্ট টাইম। এতিয়াও নাহে তাৰ ওচৰত কাম কম্বলতে দিয়ে জেকেট পিন্ধি। আৰু গাইছ, আজি এইটো ভ্লগ ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। তাৰ আগতে মোৰ কথাখিনি শুনি লওক।
স্কিপ কৰি নিদিব শেষৰডোখৰ ইমানখিনি আহিলে যেতিয়া শেষৰডোখৰ চাই লওক ইম্পৰ্টেণ্ট কথা কেইটামান ক'ম ভ্লগটো মানে আপোনালোকে ভাবিছে যে মাজতে কি হ'ল মানে মাজতে অপনৰি দিব পাৰিলে মানে সেইটো কেছ হ'ল কি 2 নে 3 দিনৰ পিছত সিহঁতি আহিলে আৰু মানে প্ৰথম যিটো ভ্লগ বনাইছিলোঁ মানে প্ৰথম যিখিনি শ্বৰ্ট দেখিছে সেই ভ্লগটো মই এক্সট্ৰা বনাইছিলোঁ সেইটো মানে কণ্টিনিউ কৰিবৰ কাৰণে পাছৰখিনি বহুত শ্বৰ্ট হৈ গ'ল সেইটো কাৰণে মই ভাবিলোঁ আৰু এটা এক্সট্ৰা ভ্লগ বনাইছিলোঁ আমি NSPCলৈ যোৱা সেইটো জইন কৰিলোঁ ক্লিপ কেইটামান লগাই যিহেতু আপোনালোকে গম পাইছে আজিকালি ভ্লগ বনোৱাত মই বহুত বেয়া হৈ গৈছোঁ ভ্লগ তেনেকৈ নিদিয়া হয় সেইটো মানে 2টা ভ্লগ এটা কৰি দিছোঁ ধুনীয়াকৈ নেক্সট ভ্লগ মানে তাৰ পাছৰ ভ্লগটো 2টা নে 3টা ক্লিপ আছিলোঁ ভাবিলোঁ সেইটোতে লগাই দিওঁ বুলি সেইটো কাৰণে সেইটোতে লগাই দিলোঁ একেটাতে লগাই দিলোঁ আৰু এইটো ভিডিঅ' আজি মই এডিট কৰিছোঁ এইটো কেইটা ৰ'ব দেই মোৰ মানে আপোনালোকক কি ক'ম টাইম চাইম এইবিলাক আজিকালি বহুত শ্ল' হৈ গৈছোঁ 2 মে' তাৰিখে আজি 10টা বজাত মই এইটো ভিডিঅ' এডিট কৰি আছোঁ ৰাতি 10টা বজাত যিহেতু ধেমাজিত মানুহজনীৰ ঘৰত আছিলোঁগৈ তাৰপিছত আহিলোঁ গুৱাহাটী আজি গুৱাহাটী আহি পাই ইমান দিনৰ পিছত ভিডিঅ'টো এডিট কৰিছোঁ লগৰকেইজনো ঘৰ গৈ কেতিয়াবাই পালাগে আজি এডিট কৰিছোঁ এডিট কৰি মেলি কাইলৈ পাব্লিছ কৰিব লাগিব ধুনীয়াকৈ ৰাতিপুৱালৈ আৰু ভিডিঅ' চাই কেনেকুৱা পালে জনাব আৰু এটা ধামাকা ভ্লগ আহি আছে বাৰ্থডে ভ্লগ মোৰ মানুহজনীৰ বাৰ্থডে আছে 14 তাৰিখে 14 মে' তাৰ কাৰণে এটা স্পেচিয়েল ভ্লগ বনাম সকলোৱে চাব সেইটোতো পূৰা কণ্টিনিউ কৰিম এইবোৰ ভ্লগৰ নিচিনা নহয় মানে এডোখৰ তেনেকুৱা নহয় সেইটো পূৰা কণ্টিনিউ কৰি গোটেইখিনি দেখাম ছাৰপ্ৰাইজৰ পৰা ৰিয়েকশ্যনৰ পৰা গোটেইখিনি তেনেকৈ দেখাম আৰু বাৰ্থডে দিনটো কেনেকৈ কি যায় সকলোৱে চাব ৱেইটিং কৰিব সেইটো ভ্লগৰ কাৰণে 14 তাৰিখে ভ্লগটো বনামহে আৰু জানেই নহয় মোৰ মানে অকণমান এলাহ লাগে আজিকালি এডিট কৰিবলৈ সেইদিনা এলাহ নকৰোঁ ভ্লগটো বনাম কিন্তু এডিট কৰোঁতে অকণমান টাইম লাগিব পাৰে কিন্তু গোটেই ভ্লগটো দিম আপোনালোকে চাব